হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ ইউটিউব চেনেল অংকিতা আখললৈ আপোনালোকক পুনৰবাৰ জনাইছোঁ স্বাগতম। আজি আমি গৈ আছোঁ ধলপুৰ শিৱধাম। আপোনালোকে হয়তো বহুতে নামটো শুনিছে। ময়ো আগতে নামটো বহুত শুনিছোঁ, কিন্তু আহিবলৈ মোৰ ভাগ্য হোৱা নাছিলে। সেয়েহে ভাবিলোঁ এইবাৰ যিহেতু মাৰ ঘৰলৈ আহিছোঁ, ধলপুৰ মোৰ মাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সেইবাবে ধলপুৰলৈ এবাৰ যাওঁ। আৰু ইফালে শাওণ মাহ চলিও আছে। ঘৰৰ পৰা আমি আমাৰ গাড়ী লৈ আহিলোঁ। গাড়ীখন ঘাটতে থলোঁ, যিহেতু এতিয়া বাৰিষা চলি আছে, নদীত ভৰপূৰ পানী। ইয়াত এখন দলং আছিলে, দলংখন হেনো পানীয়ে উটুৱাই লৈ গ'ল। সেইবাবে আমি এতিয়া যাব লাগিব ফেৰীত। আচলতে বাৰিষা নহ'লে আমি সেই দলংখনেৰে একদম মন্দিৰৰ ফ্ৰণ্টলৈ যাব পাৰিলোঁহেঁতেন গাড়ীৰে, কিন্তু যিহেতু এতিয়া বাৰিষা, দলঙৰো কোনো ব্যৱস্থা নাই, সেইবাবে আমি উঠিলোঁ ফেৰীত। প্ৰথমতে অকণমান ভয় লাগিছিলে, কিন্তু পিছত এডজাষ্ট হৈ গ'লোঁ। আৰু 45 মিনিটমান সময় ফেৰীত যাত্ৰাৰ পিছত আমি আহি পাই গ'লোঁ ফাইনেলি ধলপুৰ শিৱধাম। সৌৱা যে দেখিছে, সেইখিনিলৈ আমি যাব লাগিব। আৰু এয়া আমি নামি গ'লোঁ। ইয়াতে আচলতে ভাগ ভাগকৈ ফেৰী থাকে, তাত ভাড়া ছিষ্টেমত কৰি লৈছে তেনেকুৱা। আৰু এয়া আমাৰ লগত বহুত বাবাও আহিছিলে, তেওঁলোক চাগে কামাখ্যা মন্দিৰ নাইবা অসমৰ বাহিৰৰ পৰা আহিব পাৰে, ঠিক নাজানো। আৰু এয়া হৈছে শিৱধামৰ, আৰু এয়া আছে শিৱধামৰ গেটটো। আৰু তলত বিভিন্ন ধৰণৰ দোকান আছে, তাত আপুনি চাকি ধূপ কিবা কিবি কিনিব পাৰে। আমি যিহেতু ঘৰৰ পৰাই ধূপ লৈ আহিছিলোঁ, ধূপ আৰু চাকিখিনি ইয়াতে কিনিছোঁ, কিন্তু ধূপ গাখীৰ এইবোৰ লৈ আহিছিলোঁ। আমি ইয়াতে চাকিখিনি কিনি ল'লোঁ, আৰু এয়া আমি ওপৰলৈ গৈ আছোঁ। অকণমান ওপৰত উঠিব লাগে আচলতে, এইটো পাহাৰ, যিহেতু মন্দিৰটো একদম পাহাৰত আছে। আৰু এয়া দেখিছেনে, ইমান ধুনীয়াকৈ ফুল ধুইছে চাৰিও চাইডে একদম। এইবোৰ ফুল যে ডাঙৰ হ'লে আৰু ধুনীয়া লাগিব। এতিয়া সৰু অকণ অকণ হৈ আছে, কাৰণ ৰুবলৈ বেছি দিন হোৱা নাই। আৰু সেই জীউৰ অৱস্থা, তাই খোজ নাকাঢ়ে। সৰু দিয়কচোন, ইমান সৰু ল'ৰা ছোৱালী কেনেকৈ ইমান দূৰ খোজকাঢ়ি আহিব। আৰু মাহঁত আগত গৈছে, আমি কেইজনী লাহে 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 গৈ আছোঁ। আৰু এয়া আহি পাই গ'লোঁ আমি। আমাক মানে পিছফালৰ ৰাস্তাটোৰে যাব দিছে, যিহেতু বৰষুণ দি আছে, শিলবোৰ খুব পিছল হৈ আছে, আমাক সাৱধানে খোজকাঢ়িব দিছে। আৰু তাত গৈ পাই আমি তাত ভৰি হাত এইবোৰ ধুই ল'লোঁ, যিহেতু তাত পানীৰ ব্যৱস্থাটো খুব ধুনীয়া। আগতে কিন্তু শুনামতে নদীৰ পৰা হেনো পানীটো উঠাই পেলাই আনিছিলে, কিন্তু এতিয়া তাৰ পৰা কেনেকৈ জানো মটৰ ছিষ্টেম কৰি দিছে, তাত টেংকিলৈ পানী আহে, তাৰ পৰা ইয়াতে পূৰা পানীৰ ছিষ্টেমটো ধুনীয়া। আৰু এয়া হৈছে ফাইনেলি মন্দিৰ পাই গ'লোঁ। ইমান ধুনীয়া লাগিছে, ইয়াৰ পৰিৱেশটো একদম সেউজীয়াৰে ভৰপূৰ। আৰু যিহেতু শাওণ মাহ চলি আছে, একদম বহুত আহিছে মানুহ। আমি বহুত সোনকালে আহি পালোঁ, আমি 8টা মানত চাগে আহিয়ে পালোঁ। সেইকাৰণে মানুহ অকণমান এতিয়া কম, কিন্তু আপোনালোকক দেখাই আছোঁ আৰু পিছত কিমান মানুহ হৈছে। আৰু ইয়াতে এটা বস্তু ভাল লাগিলে, ইয়াৰে মানে ছিষ্টেমটো অকণমান বেলেগ। আমি আচলতে যিকোনো মন্দিৰ গ'লে আমি ভিতৰতে চাকি ধূপ সকলোখিনি জ্বলাব পাৰোঁ, কিন্তু ইয়াত ছিষ্টেমটো বেলেগ। ইয়াত আপোনালোকে বাহিৰত এনেকুৱা গছৰ তলত বা এনেকুৱা জেগা ঠিক কৰি থোৱা আছে, তাত আপোনালোকে চাকি ধূপ জ্বলাব লাগিব। এইটো অৱশ্যে বেয়া হোৱা নাই, কাৰণ আমি ভিতৰত জ্বলালে আমি নিজে মানুহবোৰে আচলতে লেতেৰা কৰোঁ। এই যেনেকৈ তেলবোৰ য'ত ত'ত পেলাই দিওঁ, বা ধূপৰ বাকলিবোৰ য'ত ত'ত পেলাই দিওঁ, ফলত ফ্ল'ৰবিলাক খুব লেতেৰা হয়। আৰু চাফা কৰাকৈ আকৌ এজন মানুহ লাগে, সেইবাবে এওঁলোকে খুব ধুনীয়া ছিষ্টেম কৰিছে। এয়া শিৱ বাবাৰ মূৰ্তি, ওম নমঃ শিৱায়। তাতে আমি গাখীৰ ঢালিলোঁ। আমি যিহেতু ঘৰৰ পৰা গাখীৰ লৈ গৈছিলোঁ, আৰু তাতে দক্ষিণা দি আমি সেৱা কৰিলোঁ। আচলতে আজি আমি ধলপুৰ অহাৰ দুটা বিশেষ কাৰণ। প্ৰথম কাৰণটো হৈছে আমি শিৱ বাবাক দৰ্শন কৰিবলৈ আহিছোঁ, আৰু দ্বিতীয় কাৰণটো হৈছে ইয়াত দুটা গছপুলি ৰোপণ কৰিব মোৰ মামাহঁতৰ ককা আৰু আইতাই। তেওঁলোকৰ ঘৰত যিহেতু ধূনা গছ আছে, ধূনা মানে আপোনালোকে চাগে বুজি পাইছে, আমি ধূপ ধূনা দিওঁতে যিটো ধূনা ব্যৱহাৰ কৰোঁ, সেইটো এডাল গছৰ পৰা হয়। সেই ধূনা গছডাল যিহেতু ককাহঁতৰ ঘৰত আছে, তাৰ পৰা এটা পুলি ইয়াতে ৰোপণ কৰিম বুলি ভাবিছে, যিহেতু ভৱিষ্যতৰ কাৰণে মন্দিৰৰ খুব কামত দিব। আৰু এয়া ককাক তেওঁলোকে মন্দিৰৰ কমিটিৰ ফালৰ পৰা সন্মানো যাচিছে। আৰু আমি সকলোৱে মিলি দুটা গছপুলি ৰোপণ কৰিলোঁ। প্ৰথমটো ৰোপণ কৰিলে আমাৰ মামাহঁতৰ ককাই, আৰু দ্বিতীয়টো ৰোপণ কৰিলে মোৰ মাই। যিয়ে নহওক, ভাল লাগিলে। আমি সকলোৱে গছপুলি ৰুব লাগে, তেতিয়াহে আমি জীয়াই থাকিব পাৰোঁ। সেইবাবে আপোনালোককো কৈছোঁ, সদায় গছপুলি ৰোপণ কৰক, গছ নাকাটিব, গছ ৰোপণ কৰক।
এয়া আমি আহিছোঁ ভোগ খাবলৈ। ইয়াতে ভোগ খোৱা চিষ্টেমটো খুব ভাল। ইয়াতে ভোগ খোৱা ঘৰত আচলতে চেণ্ডেল পিন্ধি সোমাব নিদিয়ে, সেইবাবে খুব চাফা। আৰু এয়া আমি ভোগত খাইছোঁ পায়স, খাবলৈ বৰ ধুনীয়া হৈছিলে। আৰু এইবোৰ যে শিলবোৰ দেখিছে, এইবোৰ আচলতে নতুনকৈ খান্দি ওলাওঁতে এইবোৰ মূৰ্তি পাইছে। এইবোৰ খুব সযতনে থৈ দিছে। আমি গছপুলি ৰুই ভোগ খালোঁ। ভোগ খোৱাৰ পিছত আমি আহিলোঁ মন্দিৰৰ একেবাৰে তললৈ। তাত ধুনীয়া ডাঙৰ এটা পুখুৰী আছে। তাত পুখুৰীটো আমাৰ মাননীয় বিধায়কদেৱে বোলে খন্দুৱাইছে। আৰু তাৰপিছত আমি আহিলোঁ একেবাৰে তললৈ জংঘলৰ মাজত। তাত ডাঙৰ ডাঙৰ শিল আছে আৰু গুহা আছে, তাকে চাবলৈ আহিলোঁ। আৰু এইটো দেখিছেনে, এইটোৱে হৈছে পুখুৰীটো। খুব ধুনীয়া, পানীবোৰ একদম নীলা নীলা। আৰু এনেকৈ আমি গোটেই মন্দিৰৰ চাৰিওকাষটো ধুনীয়াকৈ চালোঁ। তাৰপিছত আকৌ উভতি আহিলোঁ আৰু সেইবোৰ যে দেখিছে, সেইবোৰ হৈছে গেষ্ট হাউচ। আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাই বাই।